নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকক ইউৰোপৰ এটা সৰু ঘৰ দেখুৱাবলৈ চেষ্টা কৰিম, য'ত নেকি মই যোৱা 6 মাহ ধৰি বাস কৰি আহিছোঁ। বহুদিনৰ আগৰ পৰাই মনত এটা সপোন পুহি ৰাখিছিলোঁ যে নিজাববীয়াকৈ এটা অসমীয়া ট্ৰেভেল চেনেল খোলাৰ। দুটামান ভিডিঅ' আপলোড কৰিছিলোঁ, কিন্তু সেইকেইটা অলপ চিনেমেটিক ট্ৰেভেল টাইপ ভিডিঅ' আছিলে। হয়তো আপোনালোকে চাব বিচাৰিব পাৰে, মোৰ এবাৰ চেনেলটো খুলি যাব, তাতে পাই যাব। নহ'লে মই ভিডিঅ'টো শেষত দুটামান লিংক দি দিম, তাত ক্লিক কৰিলেও পাই যাব। গতিকে ভ্লগ বুলি ক'বলৈ গ'লে এইখনেই মোৰ প্ৰথম ভ্লগ। আশা কৰোঁ আপোনালোকৰ যেন ভাল লাগে। নাজানো কিমান দূৰ আগবাঢ়িব পাৰোঁ এইটো দিশত, তথাপিও ট্ৰাই কৰিম বহুতখিনি, যাতে আপোনালোকক মোৰ ভাল লগা ঠাইবোৰ দেখুৱাই যাব পাৰোঁ। গতিকে বলকচোন আজি মই থকা ঘৰটোৰ পৰাই ষ্টাৰ্ট কৰোঁ। ইয়াতে জোতা ৰাখক, চেণ্ডেল ৰাখক, বা বৰষুণত তিতি অহা ছাতিয়ে ৰাখক, আপোনাৰ কথা। আৰু এইফালে কোন আহিছে বাহিৰলৈ চাব পাৰি। আৰু এইটো হৈছে লাইটৰ মিটাৰ, য'ত নেকি মোবাইলৰ দৰে টপ আপ কৰিব লাগে। এইটো হৈছে কিটচেন। এইটো হৈছে আমাৰ লিভিং ৰুমটো। আৰু এইটো হৈছে জুহাল, যিটো গেছতে চলে, তাৰ কাৰণেও আমি বিল দিব লগা হয়। লিভিং ৰুমৰ পৰা ঘৰৰ সন্মুখলৈ চালে ঠিক এনেকুৱা ধৰণে দেখা যায়। এইটো হৈছে কিটচেনটো। এইটো ফ্ৰিজ, আৰু ফ্ৰিজৰ ওপৰত সৰুডাল গছ। আৰু এইবোৰ হৈছে বস্তু থোৱা। ইয়াতে আচলতে এখন এগজষ্ট ফেন হ'ব লাগিছিল, কিন্তু সেইখন নিদিলে। এইটো বইলাৰ, গোটেই ঘৰটো গৰম কৰি ৰাখে, গতিকে ভিতৰত ঠাণ্ডাৰ ইমান এটা প্ৰব্লেম নহয়। এইখন হৈছে বাৰ্ণাৰ, যিখন অসমৰ নিচিনাই ছেইম গেছতে জ্বলে, কিন্তু ইয়াত চিলিণ্ডাৰ নাথাকে। অসমৰ কিছুমান ঠাইত যেনেকৈ পানী ছাপ্লাই কৰা হয়, ইয়াতো তেনেকৈ গেছ ছাপ্লাই কৰা হয়। এখন টেবুল, বেচিন, মাইক্ৰ'ৱেভ, অ'ভেন, এইটো হৈছে দা কটাৰী ৰখা কাঁহী বাতি, আৰু তলটোত পিঁয়াজ, আলু এইবোৰ, আৰু ৱাশ্বিং মেচিন। আৰু এইটো ৰুমটো চাফা কৰিবলৈ যিবোৰ লাগে, মানে কাপোৰ কানি, এইবোৰ তাতে ৰখা হয়। এইটো হৈছে ড্ৰায়াৰ, আৰু এইখন চোফা, য'ত বহাৰ লগতে শুকান কাপোৰবোৰ ৰাখিবলৈও অলপ ব্যৱহাৰ কৰা হয়। ড্ৰায়াৰৰ লগতে বাহিৰতো কেতিয়াবা কাপোৰ মেলা যায়, যেতিয়া আমাৰ সূৰ্য দেৱতাই দেখা দিয়ে। আৰু সৰুটো হৈছে এটা ঘৰ, নাজানো কোনে কিয় বনাইছিল। এখন ৰখাৰ কাৰণে এইটো ইউজ কৰিব পাৰি। আৰু এয়া বতৰ আজি। চ' গাইজ, আজিলৈ ইমানেই। নেক্সট ব্লগখনত মই আপোনালোকক ঘৰটোৰ বাকী অংশবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এইখন ভিডিঅ' কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। গতিকে তেতিয়ালৈকে পুনৰবাৰ আপোনালোকক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাই আজিলৈ ইয়াতে এৰিছোঁ।